and welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোলৈকে প্ৰতিভা ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাওঁতে বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটি ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আচলতে ব্যক্তিগত কাৰণত বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। বাৰু যি কি নহওক আজিৰ পৰা আপোনালোকক ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও ভিডিঅ'বিলাক চাই যাব। আৰু আজি মই যাম এটি বিশেষ অনুষ্ঠানলৈ, আপোনালোকক কৈ যাম বাৰু, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। তো পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ। মই ৰেডি হৈ গ'লোঁ সেই বিশেষ অনুষ্ঠানটিলৈ যাবৰ বাবে, আৰু মই আপোনালোকক অকণমান অনুষ্ঠানটিৰ বিষয়ে অৱগত পাইছোঁ। যে অনুষ্ঠিত কৰিছে হলগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত, য'ত মই 9-10 দুটা বছৰ অধ্যয়ন কৰিছোঁ। বিদ্যালয়খনত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু লগতে আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, আৰু গতিকে মই তালৈ যাব লাগিছোঁ আৰু মই বহুত এক্সাইটেড হৈ আছোঁ। বহুত দিনৰ মূৰত বিদ্যালয়খনে অতিকৈ আপোন বিদ্যালয়খনলৈ যাব ওলাইছোঁ, আৰু আপোনালোকক সেই অনুষ্ঠানটিৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। চ' মই এতিয়া সেই বিদ্যালয়খনিত আহি পালোঁ, আৰু এইখনতে মই অধ্যয়ন কৰিছিলোঁ 9-10 দুটা বছৰ। বিদ্যালয়খনিত পঢ়ি থকা অৱস্থাৰ বহু স্মৃতি কিন্তু মনত পৰি গৈছে। আৰ্হি প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে।